মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম ইণ্টাৰনেটত তিতা মিঠা পাঠটোৰ প্ৰশ্ন উত্তৰৰ বিষয়ে। সো তোমালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে সম্পূৰ্ণকৈ চাই থাকিবা, নহ'লে একো বুজি নাপাবা। মই শৰ্ট কোৱেশ্চন কিটা পঢ়ি মই এবাৰ শুনাই দি আছো তোমালোকক। ক নম্বৰটো হৈছে দেউতাকে কুঁৱলী কিয় কম্পিউটাৰৰ উপহাৰ দিছিল? তোমালোকে উত্তৰ লিখিবা। নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰৰ উপহাৰ দিছিল। খ নম্বৰটো হৈছে ইণ্টাৰনেট কি? এইটো খুবেই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন, এইটো ইম্পৰ্টেণ্ট হয়। তোমালোকে উত্তৰ লিখিবা। ইণ্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্ক বিশ্বব্যাপী এক ব্যৱস্থা। ইয়াক চমুকৈ নেট বুলিও কোৱা হয়। আজিকালি সকলোৰে মোবাইলত ইণ্টাৰনেট আছে, সকলোৱে তোমালোকে চাগে বুজি পোৱা এইটো কি বস্তু, ইণ্টাৰনেট মানে কি। ক নম্বৰটো হৈছে কুঁৱলীয়ে প্ৰথম কালৈ ইমেইল কৰিছিল? তোমালোকে উত্তৰ লিখিবা। কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ইমেইল কৰিছিল। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। আৰু আজিকালি ইমেইল কি বস্তু তোমালোকে সকলোৱে গম পোৱা। ইমেইল আজিকালি সকলোৰে মোবাইলত থাকে। ইমেইল নহ'লে তোমালোকে ইউটিউব, ফেচবুক ইত্যাদি বেংকত সকলোবোৰ জেগাত আজিকালি ইমেইল লাগি থাকে। সো তোমালোকে ইমেইল কি বস্তু চিনি পোৱা। গ নম্বৰটো হৈছে পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছে? উত্তৰ লিখিবা। পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰত পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছে। গ নম্বৰটো হৈছে ভাইৰাছ কি? এইটো তোমালোকে সকলোৱে চিনি পোৱা। আজিকালি কৰোণা ভাইৰাছ যিহেতু আহি পৰিছে, তোমালোকে এইটো আৰু কৰোণা ভাইৰাছ ভাইৰাছ বহুত ধৰণৰ থাকে, কম্পিউটাৰতো থাকে। ভাইৰাছ এবিধ বেমাৰো হয়। তোমালোকে উত্তৰ লিখিবা। ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰৰ প্ৰগ্ৰাম। 2 নম্বৰটো হৈছে www বা ৱেব কি? তোমালোকে লিখিবা উত্তৰত পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰম্পৰাৰ সংলগ্ন বিভিন্ন তথ্যপাতিসমূহ ভাণ্ডাৰ হৈছে ৱেব। ইয়াৰ www অৰ্থাৎ ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে ৱৰ্ল্ড ৱাইড ৱেব বোলে। www তথ্যবোৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ' আৰু অডিঅ' মাধ্যমত থাকে আৰু সেইবোৰ সহজ ৱেবৰ পৰা আহৰণ কৰিব পাৰি। 3 নম্বৰটো হৈছে কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কথা জানিব পাৰিলে? উত্তৰ লিখিবা। কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বন্ধু বান্ধৱীৰ পৰা তেওঁলোকৰ দেশভ্ৰমণ, চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চক সোৱাদ লাভ কৰিব পাৰিলে। 4 নম্বৰটো লিখিবা। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? তোমালোকে উত্তৰ লিখিবা। ইণ্টাৰনেটৰ কুঁৱলীৰ মন মগজু সম্পূৰ্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন অভিজ্ঞতা অৰ্জন কৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞাপনৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকি ল'লে। তাই ইমেইলৰ সোৱাদত ইমান অভিভূত হ'লে যে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ উদগ্ৰীৱ হৈ পৰিল। কুঁৱলীৰ নীতি শিক্ষা থকা পুৰণি চিনেমা সুগায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰি চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাত তাই আজৰি পৰত উপভোগ কৰি মনটো প্ৰফুল্লিত কৰি ৰাখিলে। 5 নম্বৰটো হৈছে ভাইৰাছ কম্পিউটাৰৰ এটা কেনেদৰে বিজুতি ঘটাব পাৰে? উত্তৰ লিখিবা। ভাইৰাছ সম্পূৰ্ণ ৰূপ হৈছে ভিটেল ইনফৰমেশ্যন ৰিচাৰ্চ আণ্ডাৰ চাইজ। ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়ৰ প্ৰস্তুত কৰা এক কম্পিউটাৰৰ প্ৰগ্ৰেম। ই নিজকে কম্পিউটাৰ থকা বুলি সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগতে সংযুক্ত কৰি সেইবোৰ বিজুতি ঘটাব পাৰে, আকৌ মূল ব্যৱহাৰকাৰীজনৰ বৈজ্ঞাত বা অনুমতি নোলোৱাকৈ। ভিডিঅ'ৰ তলত এটা লিংক পাবা, সেই লিংকটোৰ পৰা এই নোটটোৰ PDF-টো তোমালোকে ডাউনলোড কৰি ল'বা। মই সকলোবোৰ নপঢ়ো, যিহেতু পড কুৱেশ্চনবিলাক পঢ়া সম্ভৱ নহয়, সেইকাৰণে নপঢ়ো। মই বাক্য ৰচনাকেইটা মই এবাৰ পঢ়ি শুনাই দিম। চিনাকি অচিনাকি। ইণ্টাৰনেটৰ জৰিয়তে চিনাকি অচিনাকি বহুতো লোকক লগ পোৱা যায়। তোমালোকে লিখিবা। 2 নম্বৰটো হৈছে অলিক সপোন। ভালদৰে পঢ়া শুনা নকৰি
চৰকাৰী চাকৰি পাব বিচৰাটো অলি সপোনৰ লেখীয়া সো তোমালোকে এই লিংকটো এই পিডিএফৰ লিংকটো তোমালোকে ভিডিঅ'ৰ তলত পাবা ভিডিঅ'ৰ তলৰ পৰা তোমালোকে এইটো ডাউনলোড কৰি লবা আৰু যদি তোমালোকে ডাউনলোড কৰিব নোৱাৰে মোক ভিডিঅ'ৰ তলত কমেন্ট কৰি মোক জনাবা যে মই ডাউনলোড কৰিব পৰা নাই তোমালোকক মই জনাই দিম কেনেকৈ ডাউনলোড কৰিব লাগে সো ভিডিঅ'টো তোমালোকে সকলোবোৰ বন্ধু বান্ধৱীক মোবাইলত শেয়াৰ কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টোত লাইক কৰি দিবা তেতিয়াহে মই ভিডিঅ' বনাই ভাল লাগিব